এইখিনি পলুৰ বাঁহখিনি এনেকৈ ধুনীয়াকৈ ধুই লৈ চাফা কৰি একদম ৰ'দত দুদিনমান শুকুৱাই থৈ দিয়ে। শুকুৱাই থোৱা দিয়াৰ পিছত এনেকুৱা হয়, জিলিকনি এটা উঠি দেখিছা নাই? তাৰপিছত এইখিনি এতিয়া ফালি ফালি সূতা কটা হ'ব। এইবিলাক সূতা উলিয়াইছোঁ, এইখিনি এনেকৈ ইয়াত লগাই লৈছোঁ। তাৰপিছত আহ উলিয়াই কাপোৰত ঘূৰাম। এই সূতা বা আঁহখিনি মাৰিডালত ভৰোৱাৰ পিছতে সূতাখিনি কাটিবলৈ সাজু হৈ উঠে। এইখিনি এতিয়া কাটিব পাৰি আৰু। এতিয়া ভাবিছোঁ অলপ সূতা কাটোঁ, আৰু সূতা কাটিবলৈ মই বস্তু যোগাৰ কৰি লৈছোঁ। এইটো টাকুৰি বুলি কয়, আৰু এডাল মাৰিডাল ইয়াত সূতাখিনি আছে। তাৰপিছত এইটো এনেকৈ ইয়াত এনেকৈ পকাই লৈ এইকণত খাজ এটা থাকে, এইকণত এই খাজটো যে, এই খাজটো তেনেকৈ এডাল এনেকৈ সুমুৱাই দিব লাগে, আৰু সুমুৱাই দি পিনি এনেকৈ ওলমি থাকিব। আৰু ইয়াৰ পিছত আৰু এনেকৈ টানি টানি টাকুৰিটো ঘূৰাই পকাই গ'লেই এনেকৈ সূতাখিনি ওলাই ওলাই গৈ থাকিব। আৰু এনেকৈ হাতখনে অকণমান চলাই দিব লাগে, মিহি হৈ যাব। চাওক, এতিয়া এই সূতাখিনি এনেকৈ পকাই যাব লাগিব। ইয়াত টাকুৰিটো তেনেকৈ সোমোৱাই যাব লাগিব, সোমোৱাই গৈ আকৌ একেদৰে আগৰ জেগাত ঘূৰাই যাব লাগিব। এইখনত বিখা লাগে, এতিয়া এইখনতে কৰিম। আচলতে এই হাতেৰে সূতা কটাৰ প্ৰচেছটো ইমান সহজ নহয়। মানে দুইখন হাত লাগি থাকিব লাগে যে, তাতে টাকুৰিটো অকণমান গধুৰ হয়, সেইবাবে অলপ কষ্ট হয়। কিন্তু যিবিলাক পাকৈত শিপিনী, তেওঁলোকে বাৰু খুব সহজে এইবিলাক কৰিব পাৰে। আমাৰ বৌয়ে একদম ইমান মানে স্মুথলি কৰে নহয়, মোৰ চায়ে ভাল লাগে। মই এতিয়া ধৰক মাজে মাজেহে কৰোঁ, সেইকাৰণে মই ইমান অভ্যস্ত হৈ উঠা নাই। তথাপিও চেষ্টা কৰি আছোঁ, এদিন পাৰিমগৈ। মই দুইখনতে কৰিব পাৰোঁ।
আৰু যেতিয়া এই সূতাখিনি দীঘল হৈ টাকুৰিটো মাটিত লাগিবগৈ তেতিয়া এনেকৈ টাকুৰিটোৰ সূতাখিনি মেৰিয়াই যাব লাগিব। তাৰপিছত আকৌ যেতিয়া একদম মানে ছুটি হৈ যাব তেতিয়া আকৌ আৰম্ভ কৰিব পাৰি। মোৰ যে এই সূতাটো কাটি থাকোঁতে বহুত ভয় লাগে, কাৰণ মানে কি হয় ছিগি যায়, একদম জইন দিবলৈ বহুত কষ্ট হয়, কাৰণ গাঁঠি দিলে মানে বেয়া হৈ পৰে। এইখিনি মই কাটি লওঁ, তাৰপিছত আপোনালোকক টাকুৰিৰ পৰা সূতা এৰোৱা প্ৰচেছটো দেখুৱাই আছোঁ। এইটো লেটাই বুলি কয়, এইটো টাকুৰি বুলি কয়, আৰু এইখিনি এৰী সূতাখিনি এইখিনি এনেকৈ 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 ল'ব লাগে। এইখিনি এনেকৈ ঘূৰাই পিনি সম্পূৰ্ণ যেতিয়া হ'ব তেতিয়া এনেকুৱাকৈ হৈ পৰে। এইটো এনেচা আছে, ইয়াত এতিয়া 8 নেচা কৰা আছে। এই নেচাটো কৰি হ'লে এই এটা কৰি যিমানখিনি আছে গোটেইখিনি কৰাৰ পিছত এইটো যেতিয়া লেটাইটো লোৱা হ'ব তেতিয়া ইয়াত এনেচা হৈ পৰিব, 9 নেচা 10 নেচা কৰি পিনি তাঁতখন ওলাবগৈ। তেতিয়া মই আপোনালোকক অলপ লেটাই লোৱা দেখুৱাই। এয়া চাওক, এনেকৈ ঘূৰাই থাকিব লাগে, হাতখন কিন্তু বিষায়। এজনী শিপিনীক এইটো কাৰণে ইমানখিনি মূল্য দিব লাগে, চাওকচোন কিমান কষ্ট হয়। এতিয়া মই ভিডিঅ'টো কৰিবৰ কাৰণে ইমানখিনি কৰিবলগীয়া হৈছে, যেতিয়া কিছুমান শিপিনীয়েতো অনবৰতে বৈ থাকে তেওঁলোকৰ কিমান কষ্ট হ'ব পাৰে। গতিকে আপোনালোকে শিপিনীক সেই উচিত মূল্যটো দিব, শিপিনীক সন্মানটো দিব। এয়া আমাৰ এৰী সূতা ৰেডি, একদম কাটি লোৱা সূতা হয়। এইটোক নেচা বুলি কয়। ইয়াত এনেচা আছে, ইয়াত এনেচা এনেকৈ আছে। আৰু এইবিলাক চাওকচোন, এইবিলাক টাকুৰিত কটা হয়, হাতেৰে কটা হয়, কোনো মেচিনত কটা নহয়। কিমান মিহি হৈছে দেখিছে। এনেকৈ এইখিনি এৰী সূতাখিনি ববলৈ দিব। বোৱাৰ ভিডিঅ'টো মই বেলেগ এদিনা দিম। আৰু মই আমাৰ বৌয়ে এৰী সূতাই দি বৈ পিনি উলিওৱা এখন এৰী চাদৰ আপোনালোকক দেখুৱাই দিছোঁ। আৰু এৰী চাদৰখনৰ বয়স জানিলে আপোনালোকে আচৰিত হ'ব। চাই লওক আপোনালোকে। আমাৰ বৌৰ এৰী চাদৰ এইখন কিমান ডাঠ দেখিছে, ৰ'ব চাওক কিমান ডাঠ, আৰু কাপোৰটো ইমান মিহি নহয়। এইখনৰ বয়স জানিলে আপোনালোকে আচৰিত হ'ব। এইখন আমাৰ বৌয়ে 2004 চনত বৈছিলে, আৰু এতিয়া 2020 চন, আৰু 2020 চনলৈকে চাওকচোন ইমান ধুনীয়া হৈ আছে। আজি 16 বছৰে ইমান ধুনীয়া হৈছে এখন কাপোৰ। আৰু আমাৰ বৌয়ে এতিয়াও এখন কাপোৰ লয়। ইমান আছে নহয়। আৰু আমাৰ দেউতাও যেতিয়া নামঘৰলৈ যায়, ভাদ মাহত যেতিয়া নামঘৰলৈ যায়, কেতিয়াবা ঠাণ্ডা লাগে নহয়, তেতিয়া এনেকুৱা এখন লৈ যায়।
বহুত বছৰ টিকি থাকে। আপোনালোকৰ কাৰোবাৰ ঘৰত এৰী চাদৰ আছে নেকি বাৰু? যদি আছে এৰী চাদৰখনৰ বয়সৰ সৈতে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ঠিক আছে, তেনেহ'লে মই আজিৰ এই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আকৌ আপোনালোকক নতুন এটা ভিডিঅ'ত লগ পাম। তেতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ কৰাৰ লগতে ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।